বছৰৰ পৰা আমাৰ বনাগাঁও নামঘৰ উন্নয়ন সমিতিৰ জৰিয়তে ইয়াতে আমাৰ পাৱৰাতলা উৎসৱ পালন কৰা হয়। গাঁওবাসী ৰাইজৰ মাজত ঘৰৰ পদূলিয়ে পদূলিয়ে ঘূৰাই ৰাইজ অসমবাসীৰে উন্নতি হয় তাৰ বাবে আমি ভগৱানৰ ওচৰত কামনা কৰোঁ, প্ৰাৰ্থনা জনাওঁ, ধন্যবাদ জনাইছোঁ। আটাইৰে ভাল হওক। আমি সৰুৰ পৰা দেখি আহিছোঁ পাৱৰাতলা উৎসৱ জাতীয় সংস্কৃতিৰ এক ধ্বজাবাহক হিচাপে চিনস্বৰূপে আমি এই পাৱৰাতলা উৎসৱ পালন কৰোঁ। ইউটিউবৰ ভাইটিগৰাকীকো ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।